দোস্ত ভালে তোমালোকৰ সকলোৰে সৰি দোস্ত প্ৰথমে কাৰণ মই ইমান দিন ভিডিঅ' আপলোড দিয়া নাছিলোঁ আৰু মোৰ এক্সাম চলি আছিলে সেইকাৰণে মই ভিডিঅ' দিব পৰা নাছিলোঁ এতিয়া এক্সাম খতম তো টেনশ্যন বি খতম সো ভিডিঅ' আহি থাকিব তো টেনশ্যন নল'বা আৰু হা তোমালোক সকলোকে বহুত বহুত ডাঙৰ থেংক ইউ যে তোমালোকে মোৰ চেনেলত 200K সৰি অকাশে বাহাৰ 200K নহয় 200 সাবস্ক্ৰাইবাৰ কৰাৰ কাৰণে আৰু বহুত থেংক ইউ গাইছ মই ভাবা নাছিলোঁ যে ইমান জলদি 200 সাবস্ক্ৰাইবাৰ হৈ যাব আৰু থেংক ইউ গাইছ এনেকৈ ছাপোৰ্ট কৰি থাকিবা যাতে মই আগলৈকো মটিভেট পাই থাকোঁ এনেকুৱা ভিডিঅ' বনাবলৈ সো थैंक यू दोस्तों इसी खुशी में हम दोनों आज करने आए हैं पार्टी मतलब फुचका पार्टी तो आज गाइस আমি ফুচকা পাৰ্টি কৰিব আহিছোঁ 10 টকাৰ আৰু ইভা নাই আহা কাৰণ ইভাৰ কাম আছিলে তো সেইকাৰণে ইভা নাহিলে তো ডিংগো আছে আজি আমাৰ লগত ইয়ো দোস্ত ঐ ফুচকা পাৰ্টি হৈ গ'ল কালি কলেজে যাব আছে এতিয়া যাবি না ঘৰলৈ বহুত দেৰি হৈছে নেকি या चलो बहन और दोस्तों तुम्हारे एक सब्सक्राइब कर जाबा और मैं एनिके हदा फुसका खाबो गय पाइ थकी तो प्लीज दोस्तों एक सब्सक्राइब कर बार मैं हदा फुसका खा पाम बरे के बारे हदा की मैं हदा फुसका पार्टी दिम हां मैं कंगाल हो जामसुन तहरे मुखे দিব লাগে পাৰ্টি এটা বল বল তুই ভালো কাৰণে কলো কাম কেনকে কলি না কলি তাই হবা 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 তাই তাই ইমোশনালি ব্ল্যাকমেল কৰিব লাগে বল ঘৰলে अच्छा तो केटा क्वेश्चन हो नेकी कोनिर বিষয়ে কি क्वेश्चन আকা সুধিলে কম আকা সুধিবি না তুমি নহদলা তাতা সুধিবি না কয় দেখো প্ৰথম কণী আহিছিল নে মুৰ্গী আহিছিল কি क्वेश्चन এটো প্ৰথম কণী আহিছিল নে মুৰ্গী আহিছিল কি হ'ব পাৰে ভাব ভাব ঘৰ পালেগে ভাবি গৈ থাক প্ৰথম সাগে কণী আহিছিল তেতিয়াহলে কণীটো ক'ৰ পৰা আহিছিল অবভিয়াসলি মুৰ্গীৰ পৰা আহিছিল তেতিয়াহলে মুৰ্গীটো আগত আহিব লাগে ন তেতিয়াহলে মুৰ্গীটো আহিছিল তাৰপিছত এনসাৰটো কৰি দিলি এনেকে হলেতো নহ'ব না তেতিয়াহলে মুৰ্গীটো ক'ৰ পৰা আহিছিল কণীৰ পৰা আকৌ তে কণীটো ক'ৰ পৰা আহিছিল উফ ৰাম কি কণী মুৰ্গী মুৰ্গী কণী কৈ আছা মই কণী নিব যাম তই কণী নিব যাম তই খুদবা নালাগে যে কণী আহিছিল নে মুৰ্গী আহিছিল যদি কম কণী আহিছিল তই কবি মুৰ্গী আহিছিল তো যদি মই কম মুৰ্গী তই কবি কণী এটা এনসাৰটো কি মই নাজানো প্ৰভু তুমিয়ে কৈ দিয়া আৰু এনসাৰটো কণী আকৌ মই চোন আগতে ক'লোৱে কণী আহিছিল বুলি তই মোক যেনে কিয় ঘূৰাই আছিলি কণী মুৰ্গী মুৰ্গী কণী তো কনফিউজ কৰিবলৈ কৈছিল আকৌ এটো কিবা কথা হ'ল নেকি মানে হা লাগে তো লাগে পিটিম মাছাটো এনসাৰটো ক'লে আৰু এটা কণী মুৰ্গী মুৰ্গী কণী কৈছিল তই এটা চুপচাপ যিয়ে নহওক তই এনসাৰটো ক'ব নোৱাৰিলি ন ঐ মই এনসাৰটো কৈছিলোঁ কিন্তু তইহে মোক উল্টা ফুল্টা লগাইছিলি মই জিকিছোঁ মই হাৰা নাই যা ইহঁতে ইয়াত কিয় এনেকৈ ৰখি আছে কিবা চাগে প্ৰব্লেম হৈছে সুধুগে বলচোন কি হৈছে চাওঁগে হিমু আমাৰ স্কুটিখন লাগিছে চাওঁগে বৈ দাদা স্কুটিখন কিবা হৈছে নেকি বেয়া হ'ল ভাল কৰি আছো এইখন চোন নামাই দিয়া স্কুটিখন বেয়া হ'ল নে স্কুটিখন জোনে নিদিয়ক কিয় তোমাক কিয় লাগে য'লৈ গৈ আছা তালৈ যোৱা আমি সুধিলো যেনিবা তাতে আপোনাৰ কি হ'ল হেৰা ভণ্টি তোমালোকে যোৱা ইয়াৰ পৰা আমাক আমাৰ কাম কৰিবলৈ দিয়া ঐ টিংগো ইহঁতে অলপ সন্দেহজনক লাগিছে গম পাৱ সিহঁতৰ মতলব ভাল নহয় তাকে ৰে ইহঁতে চুৰ নেকি হ'ব পাৰে ইহঁতৰ স্কুটি বেয়া হোৱা নাই আমাক দেখি এটা ভাও জুৰিছে ঐ টিংগো বল আমি ইহঁতৰ ওপৰত চকু ৰাখোঁ ৰ তাৰ আগতে মামাক ফোন কৰোঁ ক'ত বা আছে হেল্ল' মামা ক'ত আছা ডিউটি কৰি ৰাস্তাত টহল দিছো ৰ এই বঢ়িয়া এফালে এবাৰ আহিবাচোন কিয় কি হ'ল সেইফালে দুটা সন্দেহজনক ল'ৰা দেখা পাইছোঁ মামা চোৰ বা ডকাইত যেন লাগিছে কি সিহঁতে সেইফালে গৈ পালেগৈ মই সিহঁতৰ পিছত লাগি আছো ডিংগো ক'লৈ গ'লি তই মই ফোন কৰি থাকোঁতে তই ক'ত নলমাই থাকিলি ডিংগো 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 সৰ্বনাশ মামা সিহঁতে ডিংগক অপহৰণ কৰি লৈ গ'লগে কি উঠ জলদি গাড়ীত
ডিংগ আহা গাড়ীত বহাহি ডিংগটো ঠিক আছে নে আছো সিহঁতে চোৰ গম পাওঁ আমি ধৰিব পাৰি সিহঁতে ভয় খাবলৈ মোক উঠাই লৈ গৈছিল গম পাইছোঁ প্ৰথমে সিহঁতৰ এখন স্কুটিহে আছিল তাৰপিছত আৰু এখন বাইক ক'ৰ পৰা আহিলে যি ঠাই এটা স্কুটি বেয়া হৈছিল নহয় তাৰ সন্মুখৰ ঘৰৰ পৰা আন এখন বাইক চুৰ কৰি আনিছিলে আৰু মোৰ চকুৰ আগত ঘটিলে এইটো কাণ্ড সেইকাৰণে মোক এটা উঠাই লৈ আনি পেলাই এটা পেট হৈ গৈছে যিয়ে নহওক দে তই ঠিকে আছ শান্তি পিছে ইহঁতে কোনফালে গ'ল দেখিছিলি চিধাই পলাইছে ইহঁতে চৈতানহঁত কোনফালে পলাবি মই তহঁতক ধৰিমেই এতিয়া নহ'লেও কাইলৈ পুৱা ধৰিব পাৰিব বাইক চোৰক কেনেকৈ চোৰৰ সম্পূৰ্ণ পৰিচয় নাম ঠিকনা আছে মোৰ লগত পকেট মাৰি পোৱা নাছিলো কেতিয়াও আজি সেই কাম কৰি পেলালো চোৰে পকেট মাৰিলো গৰু চোৰটোৱে গমেই নাপালে ইয়াতে তাৰ ID কাৰ্ড আধাৰ কাৰ্ড লাইচেন্স পেন কাৰ্ড সকলো আছে মই পিছত বহি গৈ থাকোঁতে জেপৰ পৰা মনে মনে বাহিৰ কৰিছিলোঁ वाह डिंगो क्या बात है বাহ ডিংগ তুমিতো এতিয়া ভাল চোৰাংচোৱা হৈ গ'লা The next morning. डिंगो डिंगो उठला নাই মা উঠিলো জাষ্ট এটা ভাল খবৰ নহয় কি ভাল খবৰ তোৰ মামাই চোৰ দুটাক ধৰিলে এই মাত্ৰ ফোন কৰি ক'লে হয় নেকি বঢ়িয়া কি খবৰ দিছা মা টেবুলত চাহ থোৱা আছে খাই লাগে যা অ'কে মা বন্ধুসকল খবৰটো পালা নহয় মোৰ যে বহুত ভাল লাগিছে দুটা চোৰকে ধৰা পৰিলে পিছে কালি দেখিলা নহয় কি হ'ল আমাৰ লগত কিন্তু একো নাই আমি জিকিলোঁ চোৰকে ধৰা পৰিলে আৰু আজি একো নহ'ল বাৰু ভিডিঅ'টোত কিন্তু যদি ভাল লাগিলে লাইক কৰিবা এণ্ড শ্বেয়াৰ কৰিবা নতুন হ'লে ছাবস্ক্ৰাইব কৰিবা দেই আৰু মই চাহ খাবলৈ যাওঁ মোৰ ভোক লাগিছে বাই